Hello everyone, welcome back to my YouTube channel. My name is Happy World. আৰু মই মাইনে আপোনালোকক মোৰ YouTube চেনেললৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। কি খবৰ সকলোৰে? খবৰ নিশ্চয় ভাল। মোৰ আগৰ ভিডিঅ'টি নিশ্চয় আপোনালোকে চালে আৰু সেই ভিডিঅ'টিত মই বৰপেটা দৌলৰ অকণমান মুহূৰ্ত আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছো। আৰু আজি হৈছে চতুৰ্থ দিন আৰু আজি হৈছে ফুৱেৰী আৰু আজি হয়তো দিনত সকলোৱে ফাকুৱা খেলিছে আৰু এবাৰ আপোনালোকক হলিৰ বহুত শুভকামনা জনাইছো আৰু ফাকুৱাৰ ৰঙেৰে যেন সকলোৰে জীৱন ৰঙীন হৈ পৰে তাৰে কামনা কৰিছো। আৰু আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছো মোৰ ঘৰৰ ওচৰত হয়তো বহুত ঠাইত এইখিনি হয়তো নিয়ম আছে। আমাৰ ঘৰে সকলোৰে ঘৰে যিয়ে নিমন্ত্ৰণ কৰে দৌল গোসাঁইক যিয়ে নিমন্ত্ৰণ কৰে সবৰে ঘৰে দৌল ঘূৰাই আৰু সেই তেনেকুৱাকে আমাৰ ঘৰতো নিমন্ত্ৰণ কৰিছিলে আৰু প্ৰতি বছৰে নিমন্ত্ৰণ কৰা হয়। মই যেতিয়াৰ পৰাই ডাঙৰ হৈছো দেখিছো আৰু তেতিয়াৰ পৰাই গতিকে মই আপোনালোকক অকণমান দেখুৱাবলৈ গৈ আছো কেনেকেনো কি কৰে। নিশ্চয় আপোনালোকে ভিডিঅ'টি চাই ভাল পাব। তেতিয়াহ'লে বলক বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া পিৰাখন পাৰি ৰেডি কৰিছো। ইয়াত খুব ধুনীয়াকৈ কাপোৰ এখন পাৰি দিছো আৰু লগতে ধূনা জ্বলাই ৰাখিছো। গোসাঁই আহিবৰ সময় হৈছে আৰু গোটেইখিনি ভালদৰে মচি কাচি ৰেডি কৰি ৰাখিছো আৰু লগতে এয়া প্ৰসাদ শৰাই পাতি থৈছো। শৰাই পাতি ৰেডি একেবাৰে দেখিবলৈ খুব ধুনীয়া হৈছে নহয়নে? এয়া হৈছে ফল মূল ৰেডি কৰি ৰাখিছো অকণমান আৰু ইয়াৰ পিছত এয়া লাড়ু বনাইছো। এইখিনি ৰেডি কৰি ৰাখিছো এনেকুৱাকৈ আৰু এখন থালত আছে দুখন থাল এইবোৰ ৰেডি কৰি ৰাখিছো গোসাঁইৰ প্ৰসাদ হিচাপে আৰু ইয়াতে এখন সৰু থাল ৰেডি কৰি ৰাখিছো আৰু লগতে তামোল পাণ গোসাঁই আদৰিবলৈ তামোল পাণ শৰাইত দিবলৈ তামোল পাণ ৰেডি কৰি ৰাখিছো। কলপাত কাটি ৰেডি ধুই মেলি চব পৰিষ্কাৰকৈ গোটেইখিনি ৰাখিছো। এইবোৰ হৈছে গোসাঁই আদৰিবলৈ আৰু গোসাঁইক দিবলৈ গামোচা এখন আৰু লগতে গোসাঁই আদৰিবলৈ এইটো আমি চৰ বুলি কওঁ যিটো আমি গোসাঁই আদৰিবলৈ ব্যৱহাৰ কৰোঁ। লগতে চাকি ফাকু তাৰপিছতে ধূপ গোটেইখিনি ৰেডি ৰাখিছোঁ আৰু প্ৰসাদত দিবলৈ এইখিনি নিমখ এক্সট্ৰাকৈ ৰাখি দিছোঁ। প্ৰথম এতিয়াই দিয়া নাই। এইবোৰ গোটেইখিনি ৰেডি আমাৰ। এতিয়া গোসাঁই আহিলে আমি আৰু এইখিনি গোসাঁই আদৰিবলৈ চাকি পাণ এইখিনি ৰেডি ৰাখিছোঁ আৰু লগতে ফাকু ৰঙা ফাকু ৰাখিছোঁ গোসাঁইৰ গাত ছটিয়াবলৈ। আৰু এতিয়া গোসাঁই প্ৰায় আহি পালে ঘৰৰ প্ৰায় সন্মুখ পালে মই ৰাস্তালৈ ওলাই আহিছোঁ আৰু এতিয়া আমাৰ ঘৰলৈ প্ৰায় আহিব আৰু দেউতাই চাকি বন্তি লৈ আদৰিবলৈ ৰেডি একেবাৰে। চ' ফাইনেলি গোসাঁই আহি পালে আৰু এতিয়া আমি ভিতৰলৈ লৈ যাম ঘৰৰ ভিতৰলৈ আৰু লগতে বহুত মানুহ আহিছে। ওচৰ পাজৰৰ মানুহখিনি গোসাঁইৰ লগত আহে কাৰণ মানুহৰ ঘৰে যায় আৰু এতিয়া দেউতাই ৰখি আছে গোসাঁই আদৰিবলৈ আৰু লগতে এতিয়া আহিব ভিতৰলৈ। সেয়া চাওক এয়া হৈছে দৌল গোসাঁই আৰু প্ৰতিদিনে ফুৱেৰীৰ দিনাখন এনেকৈ মানুহৰ ঘৰে আহে আৰু এনেকুৱা ধৰণে আমি আদৰি লৈ যাওঁ ঘৰৰ ভিতৰলৈ আৰু এয়া আহি পালে আৰু ইয়াতে ৰাখিব এই পিৰাখনত আৰু ইয়াত থ'ব। সেয়া ইয়াত থ'ব। এতিয়া আমি শৰাই পাতিম ইয়াতে কাৰণ মই অকণমান আগতে দেখুৱাইছিলোঁ আপোনালোকক যে গোটেইখিনি ৰেডি শৰাই পাতি ৰেডি আৰু এতিয়া এইখিনি ইয়াতে লৈ আহিম আৰু এয়া হৈছে মানুহবোৰ গোটেই আহি বহি গৈছে অলৰেডি। ইহঁতক কোনোবাক চকী কোনোবাক প্লাষ্টিক তলত দি পেলাই বহিবলৈ ইহঁতক দি দিয়া হৈছে আৰু ইয়াতে এতিয়া শৰাই পাতিছে আৰু আমি এতিয়া ইয়াতে পূজা কৰিম। এয়া ধূনা জ্বলাই আছে এনেকুৱাকৈ আৰু গোটেই দিনটো আমি আজি লঘনে আছোঁ। লঘনে থাকি পেলাই এনেকৈ এতিয়া পূজা কৰিম। ইয়াত দৌল গোসাঁইৰ গাত আমি ফাকু ছটিয়াম আৰু লগতে পূজা অৰ্চনা কৰি পেলাই আমি চাকি বন্তি জ্বলাই পেলাই আমি সেৱা কৰি গোটেই বছৰটো যেন ভালে কুশলে পাৰ হয় তাৰে আমি কামনা কৰিছোঁ। আৰু এয়া শৰাই পাতি আছে, মায়ে শৰাই পাতি আছে
গোটেইখিনি এটা এটাকৈ লৈ গৈ আছে আৰু এনেকৈ গোটেইবোৰে ফাকু ছটিয়াই ল'ব গোঁসাইৰ গাত, কাৰণ এই আসনখনৰ ভিতৰতে দৌল গোঁসাই ভিতৰত ৰাখি থৈ দিয়া হৈছে। এয়া মানুহবোৰ বহি গৈছে তলত, গোটেইখিনি আহি গৈছে। এতিয়া মই ফাকু দিম, ফাকু দি পেলাই ধূপ চাকি জ্বলাম। এয়া মই ফাকু দি ল'লোঁ, আপোনালোকে দেখিব পাৰিছে নিশ্চয়। আৰু এনেকুৱা কাৰ কাৰ ঘৰত বা কোন কোন ঠাইত এনেকুৱাকৈ পতা হয় আপোনালোকে জনাব নিশ্চয়। আমাৰ এতিয়া সেৱা কৰি হৈ গ'ল, এতিয়া প্ৰসাদ এবাৰ আৰু গোটেইখিনি লগ হৈ পেলাই সেৱা কৰিব লাগিব। তাৰপিছত আমি প্ৰসাদ বিতৰণ কৰিব আৰু তাৰপিছত গোঁসাই অন্য এঘৰলৈ লৈ যাব। এতিয়া সেৱা কৰি লওঁ, গোটেইখিনি লগ হৈ পেলাই এবাৰ সেৱা কৰি ল'ম আৰু ইয়াৰ পিছত আমি প্ৰসাদ বিতৰণ কৰি ইয়াৰ পিছত গোঁসাই লৈ যাব। আপোনালোকে চাই থাকিব ভিডিঅ'টি, কাৰণ কাৰ ফালে এনেকুৱা ধৰণে পতা হয় আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু এয়া প্ৰসাদ বিতৰণ কৰি আছে। এয়া হোৱাৰ পিছত এতিয়া গোঁসাই অন্য ঘৰলৈ লৈ যাব। এয়া হৈ গ'ল, গোঁসাই ওলাই লৈ গ'ল, এতিয়া মানুহবোৰো লগত গৈ আছে আৰু ইয়াৰ পিছত অন্য ঘৰলৈ লৈ যাব এইটো বছৰৰ কাৰণে দৌলৰ। হাই ফ্ৰেণ্ডছ, আৰু আপোনালোকে নিশ্চয় দেখিলে কেনেকৈনো কি কৰে, যিয়ে নিমন্ত্ৰণ কৰে প্ৰত্যেকৰে ঘৰে ঘৰে তেনেকুৱা ধৰণে দৌল ঘূৰাই প্ৰতি বছৰে। আৰু আমাৰ ঘৰতে তেনেকৈ আমি প্ৰতি বছৰে নিমন্ত্ৰণ কৰোঁ, প্ৰতি বছৰে আহে। আৰু এতিয়া দৌল সেৱা কৰি প্ৰসাদ বিতৰণ কৰি গোটেইখিনি হৈ গ'ল। নিশ্চয় আপোনালোকে ভিডিঅ'টি চাই ভাল পালে, যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু ওচৰতে থকা বেল আইকনটি প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। তেতিয়া মই আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে লাভ কৰিব পাৰিব। পিছত আকৌ লগ পাম অন্য ভিডিঅ'ৰ সৈতে। আজিলৈ